মই নাহৰজান কছাৰী বস্তিৰ গাঁৱৰ গাঁওবুঢ়া হয়। এই আমাৰ নাহৰজান অঞ্চলত যিটো ডাক নম্বৰ 229 যিটো ললিতাপুৰমৰ নামত এই মাটি 5 বিঘা। এই মাটিটোত আগষ্টিন ক্ৰাইম চাই ৰাতিৰ ভিতৰতে BDB কেম্প বনাইছে 2020 ৰাতিৰ ভিতৰতে বনাইছে মাটিখন দখল কৰিবলৈ কাৰণে BDB কেম্প বনাইছে। সেই সময়তে গাঁৱৰ ৰাইজে ৰাতিপুৱা গম পাই দেখি কিনে মোকো খবৰ দিলে, গাঁৱৰ ৰাইজবিলাকক গোট হ'ল, আমি বাধা কৰিছোঁ। সেই সময়তো আগষ্টিনৰ নগা কেইজনমান আৰু আগষ্টিনৰ ল'ৰা আৰু আগষ্টিনে মোক এইটো কথাটো বাধা কৰাৰ কাৰণে মাৰিবলৈ সৃষ্টি কৰিছিলে, হাত দাঙিছিলে, গাঁৱৰ পৰা মাৰিবলৈ সৃষ্টি কৰিছিলে। ইটোৰ পিছতে আমি তাৰ কাৰণে ৰাইজে থ্ৰু দি FIR দিছোঁ। আমাৰ ললিতাপুৰমৰ থ্ৰু দি FIR দি আছে। কেছটো আমি 2020 পৰা কেছত আমি যাই কিনে 23ত আমাৰ চিভিল SDM অফিচৰ পৰা আমি ন্যায়টো পাইছে। সি যেতিয়াৰ পৰা কেছ হৈছে তেতিয়াৰ পৰা একবাৰ বি তাই কোৰ্টত হাজিৰ হোৱা নাই। তেওঁক ডকুমেণ্ট ক্ল'জ কৰিবলৈ দিছে, তেওঁলোকক সামিট কৰিবলৈ দিছে, সি ডকুমেণ্ট শ্বু কৰিবলৈ পৰা নাই। আৰু সি কয় ডাক নম্বৰ সেইটো মাটিটো 150 বোলে তেওঁলোকৰ মাটি কৈ কিনে তেখেতে ডিমাণ্ড কৰি থাকে। তেওঁৰ মাটিটো ডাক নম্বৰ 150টো হ'ল লোকেশ্যন আলাগ, আৰু আমাৰ যিটো মাটিৰ ডাক নম্বৰ 229 লগা লোকেশ্যনটো আলাগ। গতিকে সি নিজৰ মাটিটো নিদিয়ে, লোকেশ্যনটো নাজানা। তাক বাৰ বাৰ আমি কৈছোঁ যে আপোনালোকে ছেটেলমেণ্টৰ পৰা মানুহ লৈ আহি কিনে আপোনাৰ নিজৰ মাটিটোত কোনখিনিত আপোনাৰ ডাক নম্বৰ আপোনাৰ নিজৰ লোকেশ্যনটো আপুনি কিবা কৰি লওক, সীমাটো সিদ্ধান্ত কৰি লওক। কিন্তু তেখেতে সেইটো কৰি লোৱা নাই, বাৰ বাৰ এইটোকে কৈ থাকে, বাৰ বাৰ এইটোকে কৈ থাকে। গতিকে ইয়াত আমি মেপ গোটেই কাউন্সিলৰ যিটো আমাৰ ব্লক 1ৰ মেপ আমি তাতে পৰা এইটো কৰা আছে। তাতে তাৰ মাটি ক'ত আছে আৰু আমাৰ মাটি ক'ত আছে বহুত ডিফাৰেঞ্চৰ কথা। তো সি সেইটো হিচাপৰ পৰা 27 তাৰিখো আহি কিনে সি কিছুমান নগাবিলাকক লৈ আহি মাটিটো দেখাইছে, আৰু কিছুমান আমাৰ কাৰ্বি ভাই যি কিবা সংগঠনৰ মানুহ বুলি কয়, তেওঁলোকে লৈ আহি কিনে ঘৰ বনাবলৈ সি তেখেতে কাম কৰিবলৈ সৃষ্টি কৰিছিলে। গাঁৱৰ ৰাইজে দেখা পাই কিনে মানা কৰা হৈছিল। তো 27 তাৰিখে গাঁৱৰ মানুহৰ লগতে বাধা কৰাৰ কাৰণে সেইটো দিন কাম নকৰি কিনে 29 তাৰিখে তেখেতে পুনৰ মানুহ আকৌ লৈ কিনে আহে, হওক নগা মানুহ হওক লৈ কিনে আহি কিনে নগা মানে সীমা নাগা লৈ কিনে আহি কিনে জবৰদস্তি সেই মাটিটো তাৰ বুলি কৈ সি ডিমাণ্ড কৰি কিনে ইয়াত আমি ঘৰ বনাম, আমাৰ ইয়াত আমি কি কয় বিক্ৰী কৰিছোঁ বুলি কৈছে না, নাগাম বিক্ৰী কৰিছে, আপোনালোকে এইটো খালী কৰি দিব লাগে। তো এইটোৰ কাৰণে আমি যাই কিনে ডাঙৰ মানুহবিলাকে বাধা কৰি থকা টাইমত নকৰিবি, কাম নকৰিবি, কিবা নকৰিবি, অলৰেডি ঘৰ তাতে বহি কিনে মানুহ ঘৰ বহি কিনে আছে গোটেই। হ'লেও তেখেতে জবৰদস্তি কৰাৰ কাৰণে গাঁৱৰ মানুহ বাধা কৰাৰ কাৰণে মই পিছত অলপ যাই কিনে গ'লোঁ, মোৰ কাৰণে পাতা বিচাৰিছে। ঠিক আছে, পাতা কি কাৰণে, আপোনাক কেলৈ পাতা দিব? যি দিবলৈ আছে মই কোৰ্টত দিছোঁ, যি ডকুমেণ্ট আছে মই কোৰ্টত দিছোঁ। মোৰ চিটাবুকত দাম আছে, চিটাবুক দিছোঁ, মই ট্ৰেছ মেপ দিছোঁ, মোৰ যিটো প্ৰুফ আছে মই সেইটো দিছোঁ কোৰ্টত। মই আজি কোৰ্টৰ পৰা ন্যায় পাইছোঁ, মোক ন্যায় দিছে, মই ন্যায় হিচাপৰ পৰা মই পাইছোঁ। আপোনাৰ যদি মাটি হয় কিনে আপুনি কোৰ্টত কেলৈ যোৱা নাই, আপুনি কেলৈ লৰাই কৰা নাই, আপুনি কোৰ্টত একবাৰো যোৱা নাই। সেইটো কাৰণে এই 2003 ন্যায় কেনেকৈ দিছে, মানে মাটিটো কাৰ বুলি কৈছে ক'ত পৰা? এইটো 2003 এইটো ন্যায়টো কোৰ্টৰ পৰা দিয়াটো ললিতাপুৰমৰ মাটি হয়, সম্পূৰ্ণ ভেৰিফিকেশ্যন কৰি কিনে তেওঁলোকে এইটো মোক ন্যায় দি আছে। এই কাগজটো এইটো আপোনালোকে প্ৰেছ মিটৰ থ্ৰু দি কিবা দিয়া হৈছে। গতিকে গাঁও আৰু কাৰ্বি গাঁও আমাৰ যিটো এতিয়া ডিমাপুৰ নাগালেণ্ড হৈ গ'ল,
কছাৰী গাঁও আছে, চাৰগুৰাবে স্কুল আছে, কছাৰী গাঁও গৈ কিনে আছে। একেলগে বসবাস কৰা থকা মানুহখন আছিলে সৰফাদৰ পৰা হা। সেই টাইমত আমাৰ যিটো ৰজাৰ দিনৰ পৰা থকা আছিলে কছাৰী কাৰ্বি একেলগে তাতে থকা আছিল। তাতে কি হ'ল, আমাৰ এই যিটো কছাৰী গাঁৱৰ যিবিলাক মানুহবিলাকৰ তাতে ডাঙৰ বেমাৰ পৰিছে। কোলা বেমাৰ কয় আৰু কলেৰা বেমাৰ পায়। সেই সময়তে সেই নানাবিলাকে কৈছে যে কোলা বেমাৰ আৰু তাত এইটো ডায়েৰিয়া পোৱাৰ কাৰণে এইটোৰ পৰা তাতে মানুহ মৰাৰ কাৰণে তাতে থাকিব নপৰা হৈছে। আৰু তাতে যিটো কাৰ্বি মানুহ তাতে 30 ঘৰমান থাকিছিলে। এই চাৰবুৰাবে একটা টিচাৰ থাকিছিলে, সেইটো ৱেষ্ট কাৰ্বি আংলঙৰ পৰা মানে এইটো জয়ন্ত হাইস্কুলৰ পৰা অহা বহুত ভাল মানুহ থাকিছে। তাৰ নামতে এইটো স্কুলটো বনাইছে। তো চাৰবুৰা বেগ লৈ কিনে এইটো স্কুল এতিয়াও আছে, বেটিছ নামৰ পৰা আছে। তো কাৰ্বি মানুহৰ কিছুমান 2-1জনক তাতে সেইটো তাৰমানে বাঘে বেছি উৎপাত থাকিলে, বাঘে মাৰি দিয়াৰ কাৰণে তো তাত কাৰ্বি বস্তুটো কোনোবা ইফালে আহিলে, কোনোবা সিফালে গ'ল, ফাটাং ফাটিং হৈ গ'ল, বেমাৰ আজাৰ হৈ গ'ল। আমাৰ এইটো চাৰিবাল কানিয়াটকবি বস্তি, চাৰবুৰাবে বস্তি, দিলাইটৰাং, ধনচিং ইংলেং এনেকুৱা মানে আহি গ'ল। আৰু আমাৰ কছাৰীবিলাকে তাতে ডিমাচা আছিলে, বড়ো কছাৰী আছিলে, তাতে আৰু নেপালীবিলাক আছিলে। তো কিছুমান আমাৰ খান যিটো কছাৰী বস্তিৰ আণ্ডাৰত থকা নেপালীবিলাক কিছুমান আহিলে মোহন বস্তিৰ ছাইডত, আৰু কিছুমান ডিমাচাবিলাক গ'লগৈ একেবাৰে আপোনাৰ এইটো ধনচৰি ছাইডত সিফালে গ'ল, আৰু কিছুমানটো ধনচৰি পাৰ কৰি কিনে ইফালে ডিমাপুৰ এতিয়া কুচিয়াবিল ডাইৰী ফাৰ্ম। আমাৰ তাতো মেচ কছাৰী বা ডিমাচা কছাৰীবিলাকো আধাটো সিফালে গ'ল, ইফালে গ'ল। বাকী 4-5 ঘৰমান থাকিলে যাব নাপলাগা অৱস্থাত নথকাত ইফালে আহি কিনে 1960 আহি কিনে আকৌ পুনৰ বসবাস কৰি কিনে একেলগত আমি খান বসবাস কৰিছিলে নানা যুগৰ পৰা। আৰু আজি আমি খান তাতে থাকিব নোৱাৰা হ'ল। সেই বেমাৰ আজাৰৰ উৎপাদত মানুহ মৰি কিনে ধ্বংস হৈ গ'ল। গতিকে আমি খান বি ইয়াতে একেলগত বহিম হৈ কিনে আকৌ পুনৰ তেওঁলোকে মাতি কিনে আমালোকক ইয়াত গাঁওখন বহিবলৈ নিমিতে একেলগত থাকিম গৈ কিনে আহি কিনে আমাৰ এইখন কছাৰী গাঁও ৰবীন্দ্ৰ গাঁও কৈ কিনে গভৰ্ণমেণ্ট ৰিকগনাইজেশ্যন কৰাই লৈছে। 1960 এষ্টাব্লিছ হৈছে। তো এতিয়াতো ঘৰ কিমান আছে? আমাৰ ইয়াতে ঘৰটো এতিয়া চব মিলাই কিনে ইয়াতে গাৰোও আছে, কিছুমান বড়ো কছাৰীও আছে, মেচ কছাৰীও আছে। তো মিলাই কিনে আমি খান ইয়াতে 60 নিচিনা আছে, 60 আছে। ল'ৰা পোৱালি এতিয়া অলপ আকৌ চাৰি কৰি কিনে অলপ 60 নিচিনা। যিটো সেইদিনা ঘটনা হৈছিলে সেইটো অলপ ক'ব নেকি? কেনেকুৱা হৈছিলে এইটো? মানে অলপ মাৰামাৰি অলপ হৈছিলে সেইটো। সেইদিনা ঘটনাটো এইটো মই ক'লোঁগৈ যে সেইদিনা ঘটনা হোৱাটো তেওঁলোকে আহি কিনে আকৌ জবৰদস্তি কৰি কিনে গাঁওখন মাটিটো দখল কৰিবলৈ আহিছে, ঘৰ বনাবলৈ আহিছিলে। সেই ঘৰ বনাটোত আহাত এই আমাৰ গাঁৱৰ মানুহে আৰু ৰাইজে বাধা কৰিছিলে। এই বাধা কৰাৰ সময়ত যে আপোনাৰ গাঁওবুঢ়াক মাতিবি। তো মই গাঁওবুঢ়াক খবৰ দিলে মোক, মই গৈ কেনে খালি খাৰাই হৈছিলোঁ যে আগষ্টে ডাইৰেক্ট কৈছে পতা দেখাবি। মই তেতিয়া ক'লোঁ মই পতা কি কাৰণে দেখাব আপোনাক? এইটো কোৱা টাইমতে মই এতিয়া ৰদ ইমান জামফলটো দি কিনে মাৰিবলৈ ওলাইছে তাই। তো তেতিয়া সময়তে তেওঁলোকৰো মানুহ আমালোকৰো মানুহ হাতাহাতি কৰাই দিছে দেই। তাৰো হাতাহাতি কৰাই দিছে, আমাৰ মানুহ হাতাহাতি কৰাইছে। তাতে কোনো মাৰপিট কিবা কিবি জাগৰা হোৱা নাই, কিবা হোৱা নাই, খালি কথাৰ পৰাহে কিবা হৈছে। কি আমাৰ মাটি আছে, আমি সিতামতে যিবিলাক অৰ্গেনাইজেশ্যন পাৰ্টিবিলাকৰ নাম লৈ কিনে আহিছে তেওঁলোকক আমি এই মেপ বি দেখাই দিছে, কাগজ ডকুমেণ্ট বি দেখাই দিছে, যে এই পটৰ ন্যায় লগা কাগজ বি দেখাই দিছে। তো হ'লেও আজি তেওঁলোকে কথাবিলাক আলাগ কথা কৈছে। আৰু এই প্ৰেছ মিডিয়াতে তেওঁলোকে কথা কৈছে যে ইয়াতে 2000 বড়োলেণ্ড পৰা আহি কছাৰীবিলাক কিবা 11 কৰিডৰত পুৰা ৰিজাৰ্ভখন ধ্বংস কৰি দিছে। আৰু মাইকেল বাগলাৰী 2000মান বিঘা বোলে মাটি বিক্ৰী কৰিছে। এইটো মিছা কথা আছে, আমি এখন এইটো নাজানে আৰু আমি এখন দেখা নাই। এনেকুৱা মানুহ বড়োলেণ্ড পৰা অহা ইয়াতে লোকেল মানুহ আছে, ইয়াতে চটলিংৰি নেপালী কিছুমান আছে, বড়ো কছাৰী আছে, গাৰো ইয়াতে ওচৰৰ মানুহকেইটা আছে, আদিবাসী 7 টকাৰ কিছুমান মানুহ আছে, ইয়াৰে বাসিন্দা হয়। কোনো বড়োলেণ্ড পৰা অহা নাই, চব ইয়াৰে মানুহ। আৰু 2000ও নাই। হাজোমপুৰৰ খালি এতিয়া 80 ঘৰ আছে। আপোনাৰ পৰা কি কৰিব এতিয়া?
এতিয়া তেওঁলোকে আমাৰ ছোৱালীৰ ওপৰতে FIR দিছে, এৰেষ্ট কৰিব লাগে কৈ কিনে। গতিকে আমাৰ ৰাইজতো যে তাৰ কাৰণে এগেইনষ্টত FIR দিছে, দিব যে দিয়া নাই এতিয়া দিব এতিয়া দিব। কেলৈ আমালোকে যিটো ৰাইজৰ লগত একটা আলোচনা কৰি কিনেহে আমাৰ যিটো আমাৰ সমাজ আছে, আমাৰ জাতিৰ কাৰণে গোটেই কছাৰী জাতটো কাৰ্বি আংলৰ লগত থাকিবলৈ অধিকাৰ নাই বুলি তেওঁলোকে কৈ আছে। যাতে বড়োলেণ্ড আৰু কছাৰী ইয়াত কাৰ্বি আংলৰ লগত থাকিব নাপায়। আমাৰ ইয়াতে বড়োলেণ্ড পৰা অহা নহয়, হয় বড়োলেণ্ড পৰা আহিছে ক'লে আমি সেনেকৈ ক'ব পাৰে যে বড়োলেণ্ড পৰা আপোনালোকে ক'ব পাৰে যে আপোনাৰ জাগা আছে, আপোনাৰ কিবা আছে, আপোনাৰ ষ্টেটাছ আলাগ আছে, সেইটো ক'ব পাৰে। কিন্তু আমাৰ ইয়াতে লোকেল মানুহ আছে, লোকেল নানা যুগৰ পৰা ইয়াতে আছে। সেইটো কি হিচাপৰ পৰা তেওঁ নাজানি কিনে কৈছে। আজি সি তেখেতৰ গাঁও ক'ত অষ্ট কাৰ্বি আংলং আছে বা ক'ৰবাত ভেন্দাঘাটত আছে বা ক'ৰবাত লাংহিন পাৰুঘাট ছাইডত আছে, তেওঁলোকেতো আমাৰ এই গাঁৱৰ মানুহবিলাকক চিনি নাপায়। ইয়াৰ গাঁৱৰ কি সমস্যা আছে তেওঁলোকে এইটোতো জানি নাপায়। গতিকে দূৰ দূৰৰ পৰা আহি কিনে আগৰ দিনৰ কথা একটা মিছা কথা কৈছে, তেখেতৰ সেইটো কথা লৈ কিনে যি ইমান ডাঙৰ জাতি লগা কথা একটা ওলাই গৈছে। আজি ট্ৰাইবেল লেণ্ড নহয়, এইটো অকলে কাৰ্বি লেণ্ড। তো ইয়াত তেতিয়াহ'লে আমালোকেও কুৱেশ্যনটো ধৰিব লাগিব, ইয়াতে ট্ৰাইবেলটো কি কাৰ্বিটো ট্ৰাইবেল নহয় নেকি? কাৰ্বিটো ট্ৰাইবেল।